মইতো এটা শব্দও কৰা নাই, ডাঙৰকে উশাহ লোৱা নাই, তোমাৰ কাষলৈ চোৱা নাই, তাৰপিছতো তুমি এনেকৈ উৎসৱ খাই উঠিলা। পুৰুষৰ শৰীৰৰ এটা গোন্ধ আৰু সেই ভাল লগা গোন্ধটোৱে এগৰাকী পত্নীক নিসংগতাৰ মাজতো আৱৰি ৰাখে। কিন্তু আজি আপোনাৰ গাৰ গোন্ধটো মোৰ বৰ অসহ্যকৰ লাগিছে। তুমি সমাজৰে কথাবিলাক নহয়, মোবাইলত ভাইৰেল হোৱাৰ দৰে কাহিনীবিলাক নহয়। মই তোমাৰ কাষলৈ আহিছো। ক্ষমা বিচাৰো। আপোনাৰ ক্ষমা প্ৰাৰ্থনাৰ মোক আৰু ঢুকি নাপায় মিষ্টাৰ পেৰিয়ালা। মই ক্ষমা বিচাৰি অহা নাই, কাৰোবাৰ ভুল কৰা নাই, প্ৰতিভাই কোনো দোষ কৰা নাই। দুখ কৰা নাই, দুখ কৰা নাই, লাভ লীলা কৰিছে। গোপন বৃন্দাবনত লাভ লীলা কৰিছে। প্ৰতিভাই ভগানী মন্দিৰত বহুৱাই দি ৰঙা নীলা হালধীয়া ফুল ছটিয়াই দিলে পূজা হ'ব নোৱাৰে। মই মোৰ পূজাত প্ৰতিমা স্থাপনেই কৰা নাই। চব বিশ্বাস কথা তুমি জানিব লাগিব। সত্য কি? সত্য একে। কেতিয়াৰ পৰা মই আপোনাৰ পত্নী নহয় আৰু আপুনিও মোৰ স্বামী নহয়। স্বামী শ্ৰী সম্পৰ্ক ইমান সৰুকা নহয়। বিয়া মানে এহাত নাৰী আৰু পুৰুষক একেলগে এখন বিচনাত শুবলৈ দিয়া লাইচেঞ্চ নহয়। তুমি যাব নোৱাৰা, তুমি যাব নোৱাৰা। মই তোমাক কেনেকৈ ৰাতি অকলে যাবলৈ বিশেষ এই সময়ত ইয়াত নিজৰ পত্নী থকাৰ পাছতো মনে মনে গোপনে সেই চৰিত্ৰহীনাজনীৰ লগত আপুনি গোপন সম্পৰ্ক ৰাখিব পাৰে। ৰাখিব পাৰা, বন্ধুত্ব সম্পৰ্ক ৰাখিব পাৰা। ইচ্ছা কৰি বন্ধুক মাতি অনাৰ অধিকাৰ ক'ত পাৰা? আৰু মোক বিয়া পাতিবৰ বাবে দেউতাৰ লগত যিমান টকাৰ চুক্তি কৰিছিল, এতিয়াও যদি কিবা ইনষ্টলমেণ্ট পাব লগা আছে পঠিয়াই দিয়ক। পূজাৰ প্ৰমাণত যদি কিবা আলোচনা আমি বিশেষ কৰি আমাৰ মাজত তৃতীয় ব্যক্তিৰ প্ৰৱেশ নিষেধ। প্ৰতিভা নামৰ চৰিত্ৰহীনা গৰাকীও আমাৰ মাজলৈ অহা তৃতীয় ব্যক্তি। মই আইয়ানত বেডৰুমত সোমাবলৈ অধিকাৰ দিছো। প্ৰতিমাৰ দৰে পিছলা নিদিবলৈ নহয়। আজিৰ পৰা পিছৰ পৰা মাতি যাত্ৰা ভংগ নকৰিব।
আমার একটু দুঃখ নাই পূজা এ ভুল পূজা বুঝি আইবা নষ্ট এ পূজা নষ্ট পুরো হয়ে যায় দিব পারি কিন্তু পত্নী থইছ পুরো হয়ে যায় থাকা বড় কষ্ট মনে 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 সন্ধ্যারবে জোনাকে গোপনে সুপে